বিলাহীৰ দাম নাই, পেলাই দিয়া হৈছে দেই পুৰা গাড়ী চিষ্টেম একদম। কি কৰিব উপায় নাই, এটকা কেজি লোৱা মানুহ নাই এতিয়া। একদম ধুনীয়া ধুনীয়া বিলাহী চাই লওক, একদম তাজা তাজা একদম ফ্ৰেছ। এইটো এতিয়া বাহিৰৰ জেগাত ক'ব গ'লে 50 টকা 100 টকা কেজি খাই আছে মানুহে, কিন্তু আমাৰ ইয়াত পেলাই দিয়া হৈছে কাৰণটো মানে দাম নাই, কোনো লোৱা মানুহ নাই, বেপাৰী নাই মানে। এটকা কেজি বুলি ক'লে মানুহ লোৱা মানুহ নাই, কি কৰিব পেলাই দিছোঁ। খেতি কৰি এয়া অৱস্থা আমাৰ, কি কৰিব দুখৰ কাহিনী আৰু উপায় নাই, কি কৰি খাব মানুহ। পুনৰ আজি আকৌ আমাৰ নিজৰ খেতিলৈ আহিলোঁ, মানে প্ৰায় ৰাতিপুৱা 4মান বজাৰ পৰা ছিঙি আছোঁ বিলাহী, হোৱা নাই ছিঙি। এতিয়াও প্ৰায় বিলাহী এতিয়া দাম নাই কাৰণে 3-4 দিন ছিঙা নহ'লে। ইয়াত দেখিছেনে গছত মানে প্ৰায় এতিয়াও 3 কেজি 4 কেজি এতিয়াও বিলাহী লাগিছে। এতিয়া পূৰা ভৰপূৰ হৈ আছে মানে 3 দিন বিলাহীটো নিছিঙিলোঁ নহয়, একদম পূৰা মানে পকি গ'ল এতিয়া। প্ৰায় এতিয়া কেইটা বাজিলে, 11টাটো বাজি গ'লেই আৰু মানে গোটেই দিনটো ছিঙিলে মানে হোৱা আশা টান। কি কৰিব এতিয়াও 3 টকামান হৈছে, উপায় নাই, কি কৰিব। বিলাহী মানে খেতি কৰি কমচে কম 50-60 হাজাৰ খৰচ কৰি এতিয়া টকা 10,000 নুঠে। এতিয়া বহুত দুখ লাগিছে মানে, কি কৰিব এতিয়া উপায় নাই। এই আমাৰ জীৱন খেতি দেখিছেনে কিমান ওখ ওখ গছ আছিলে, বিলাহীও লাগন কেনেকুৱা দিছে। এইবিলাক কমটি বিলাহী লাগিছিলে, এতিয়াও 2 কেজি ওপৰত আছে গছত। তো ঠিক আছে, সকলোৱে ছাপোৰ্ট কৰি যাব এনেকৈ। পুনৰ আকৌ একে সময়তে লগ পাম, বাই বাই।